নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বহাগ শেষ হৈছে যদিও বহাগৰ মাহটোতো শেষ হোৱা নাই, সেয়েহে বসন্ত উৎসৱ এতিয়াও চলি আছে। আমাৰ ইনষ্টিটিউশ্যন ডায়েটৰ বাকৰিত সুন্দৰকৈ এখনি বিহু প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তাৰে সৰু সৰু ক্লিপ কিছুমান ৰাখি মই মিনি ব্লগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানে ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক হৈছে, শুনকচোন। এয়া আমাৰ প্ৰিন্সিপাল ছাৰে সৰুকৈ অকণমান বিহু গাইছে, আপোনালোকে শুনক। মোৰ ভিডিঅ'বোৰ আনকাট দিবলৈ চেষ্টা কৰোঁ, যিখিনি উঠাই আনিছোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। দূৰৰ পৰা ভিডিঅ' কৰি থকাৰ কাৰণে কোৱালিটি ইমান ভাল হোৱা নাই। এয়া হৈছে প্ৰশিক্ষাৰ্থীয়ে গোৱা এটি বিহু নাম। প্ৰতিষ্ঠানৰ শিক্ষয়িত্ৰী মঞ্চমী বৰা বাইদেউৰ দুআষাৰ। তাৰপিছতেই প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ দ্বাৰা এটি জেং বিহু প্ৰদৰ্শন কৰা হৈছে। এয়া অনুষ্ঠানবোৰ চলি গৈছে, এয়া বিহু নাচ আৰু লগতে কপিৰাইটৰ কাৰণে মই চাউণ্ডটো মিউট কৰি দিছোঁ। বিহু বুলি ক'লে জেং বিহুৰ দ্বাৰা আধৰুৱা হয়, সেয়েহে জেং বিহুৰ প্ৰদৰ্শন প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা। সদৌ শেষত অসমৰ জাতীয় উৎসৱটিৰ সৈতে আমি পৰিসমাপ্তি ঘটালোঁ আৰু এয়া জাতীয় সংগীত পৰিৱেশন কৰাৰ অৱশেষৰ কিছু দৃশ্য। আৰু তাৰপিছত এয়া সমাপ্ত কৰি পেলাই আমি যাবলৈ ওলাইছোঁ ঘৰ। চ' আজিলৈ আহিলোঁ দেই, বাই।